মাৰ মুখৰ ভাষাটো নাইকিয়া হ'ব, মাটি জোখৰ নাইকিয়া হ'ব। ককাই কান্দিছে। গোলাপী জামুৰ লগ্নৰ কবিৰ চকুত চকুলো। মাটি জোখৰ নাইকিয়া হ'ব। জাতি বিপদত, সেয়েহে উচুপি উঠিল কবি নীলমণি ফুকন। চৰকাৰে ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক জাপি দিয়াৰ চেষ্টাৰ সময়তে এক জটিল সন্ধিক্ষণত উপনীত হৈছে অসমীয়া জাতি। জাতি মাটি ভেটি হেৰুৱাৰ চিন্তাত দেওবাৰে সংবাদ মাধ্যমৰ সন্মুখত আৱেগিক হৈ পৰিল ঋষিতুল্য কবিগৰাকী। ককাৰ উচুপনিয়ে জোকাৰিলে শিল্পীসকলক। কবিগৰাকীয়ে অন্তৰত আঘাত পোৱাৰ বাবে চকুলো বৈ আহিল বুলি মন্তব্য কৰিছে বিশিষ্ট শিল্পী নিপন গোস্বামীয়ে। যদিহে এই বিধেয়ক গৃহীত হয় তেন্তে আমাৰ ভাষা আমাৰ জাতিৰ দুৰ্যোগ হ'ব বুলি, লগতে জাতি নিঃশেষ হ'ব বুলি মন্তব্য কৰিছে নিপন গোস্বামীয়ে। কালিছে দুখ পাইছে, অন্তৰত শোক পাইছে, তেখেতে উপলব্ধি কৰিছে, ভাবিছে যে আমি যিটো ভাষা কৈ পেলাই ডাঙৰ দীঘল হ'লো, য'ত জন্মগ্ৰহণ কৰিলোঁ, যাৰ মাতৃভূমি বুলি আমি সাৱতি লৈছিলোঁ, সেই মাতৃভূমি যদি আমাৰ নাথাকেগে, লোকে যদি দখল কৰি লয়, তেতিয়াহ'লে আমি নিশ্চয় কান্দিবই। তেখেতে ভৱিষ্যতটো দেখি আছে, দেখি পেলাই কৈছে সেই কথাখিনি। গতিকে মানুহখিনি সজাগ হ'ব লাগে। অনুভৱী কবিগৰাকীয়ে তেওঁৰ মাতৃভূমিৰ মুখৰ মাত হেৰাই যাব বুলি দুখত বিভোৰ হৈ পৰিছে। অনুভৱী হোৱাৰ লগতে ভৱিষ্যতৰ অৱস্থা বুজি উঠাৰ বাবে আজি কবিগৰাকীৰ মনত এই দুখ বুলি মন্তব্য প্ৰকাশ কৰিছে মানস ৰবীনে। তেখেতে যিটো বক্তব্য ৰাখিছে, অনুভৱী মানুহ মাত্ৰেই তেনেকুৱা এটা অৱস্থালৈ গুচি যোৱাটো স্বাভাৱিক। কাৰণ প্ৰতিজন অসমীয়াই অনুভৱ কৰিছে এই কথাটো, আই মুখৰ মাতষাৰ হেৰাই যাব নেকি বুলি সকলো সন্দিহান হৈছে। এইখিনি সময়ত আমি নিজেও সন্দিহান হৈছো। আমাৰ ভাষাটোক বা আমাৰ জাতিটোক অনিষ্ট কৰিব পৰা যিকোনো কথাৰ বিৰুদ্ধে আমি মাত মাতি আহিছো, মাত মাতি যাম আগলৈও। কেৱল নিপন গোস্বামী, মানস ৰবীনেই নহয়, কণ্ঠশিল্পী গীতালি কাকতিয়েও দুখ প্ৰকাশ কৰিছে কবিগৰাকীৰ চকুত চকুলো দেখি। তেওঁৰ চকু পানী উলিয়াইছে। আচলতে আমাৰ অসমৰ যিটো পৰিস্থিতি বৰ্তমান, সঁচাকেই বৰ দুখ লগা বিষয়। ছাৰে এনেকে কন্দাটো আমিও নিবিচাৰো। কাৰণ মাৰ মুখৰ ভাষাটো আমাৰ মাতৃডোখৰ, আমাৰ যদি নিজৰ ঠাইতে আমি যদি অঘৰী হ'ব লগা হয়, সেইটো তাতকে আৰু আমাৰ জাতিৰ কাৰণে দুখৰ বিষয় হ'ব নোৱাৰে। সমাগত জাতিৰ দুৰ্যোগৰ সময়ত এনেদৰে জাতিপ্ৰেমী সকলো এতিয়া নিথৰ। সকলোৱে বিচাৰিছে বিধেয়কখন গৃহীত নহওক আৰু জাতিৰ অস্তিত্ব ৰক্ষা পৰক। কিন্তু এই সংকটৰ মুহূৰ্তত ৰাজ্য চৰকাৰে কি ভূমিকা লয় তাকে লৈ এতিয়া আশাৰে বাট চাইছে ৰাজ্যবাসীয়ে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে সুৰজিৎ শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট।